na oi tam long kholpoma rai bidona moi ha kholpoma samai bidona Tezpur khilongia jubo khomaj aru nobojuty jubo xonghor. Guys, welcome to my new video. আমি গৈ আছো এখন ফাংচন চাবলৈ ফাংচন হিচাপে নহয় ভোগালীৰ এনিশা হিচাপে এখন পতাইছে আমাৰ তেজপুৰ ডিপোটা বামুনচুবুৰিত সো আমি তাত গৈ কিমানখিনি ব্লগ বনাব পাৰো নাজানো যিয়ে নহওক কিয় ভিডিঅ'খিনি দিবলৈ বহুত চেষ্টা কৰিম আৰু এই ফাংচনখনত আহি আছে আমাৰ সকলোৱে প্ৰিয় আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা আৰু প্ৰাণদীপ হাজৰিকা মৰম খনাসানিত উশাহ বাঢ়িছে সঘনে নিয়ৰৰ কোলাতে বহি এটুপি সপোনো সৰে তুমি আহিলে সঁচাই ভাল লাগিছে আপোনালোক আহি আমাৰ মাজত আহিছে মৰমৰ শিল্পী আমাৰ দীপলিনা ডেকা আমাৰ মাজত আহি আছে আপোনালোকে ধৈৰ্য সহকাৰে আমাৰ অনুষ্ঠান উপভোগ কৰিব বুলি আশা ৰাখিছো বিহুৰ বতৰ অঞ্চল বতৰ বিহুৰ বতৰ সকলো বছৰ বতৰ বিহুৰ বতৰ তুমি আহিলে সকলোৰে হাত চাপৰি ইয়াৰ পিছতে নমস্কাৰ মই দীপলিনা তোমাৰে হাঁহি ফুলিছে মিঠা কৈ গিৰুৱা কলিজাত তোমাৰে বেজাৰ তই যে চিৰিংকৈ মোৰে নুহিয়া তোমাৰে হাঁহি ফুলিছে
যাব ৰেডি হৈ গ'ল তেখেতে মঞ্চত চাৰিটি গীত গালে সকলোৰে লগত ধেমালি কৰিলে গান গালে সবে এনজয় কৰিলে আৰু এতিয়া তেখেতৰ ঘৰ যোৱা সময় হৈ গ'ল ইয়াৰ পাছতে আমাৰ নেক্সট আহি আছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ হাজৰিকা দা আমি তেখেতৰ দিয়া ভিডিঅ'টো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু এতিয়া দীপলিনা বাক বাই বাই দিলো আগলৈ যাতে লগ পাওঁ আশা থাকিল গীতটি শুনিছে নে বাৰু মোৰ জীৱনৰ প্ৰথমটো গীত মুকলি কৰিছিলোঁ আগৰ Good morning everyone. কালিৰ ভিডিঅ'টো মই সম্পূৰ্ণ হিচাপে দেখাব আপোনালোকক নোৱাৰিলোঁ আৰু যিখিনি দেখাইছোঁ মই বহুত কষ্ট কৰি দেখাব হৈছে আৰু আপোনালোকৰ কাৰণে কষ্ট নকৰি মই কাৰ কাৰণে কৰিম আৰু ৰাতিপুৱা মই মৰ্ণিং আহি গ'লোঁ কাকাহঁতৰ ঘৰ আৰু এতিয়া মই কাকা ঘৰতে আছোঁ ইয়াতে পুখুৰী সিঁচা আছিলে কিন্তু মই চাব নাপালোঁ কাৰণ মোৰ অলপ কাম আছিলে কামখিনি কৰি মোৰ দেৰি হৈ গ'ল আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা কথা ক'ব পাহৰি গৈছিলোঁ আপোনালোকে যদি মোৰ চেনেলত নিউ হয় মানে কোনোবা নতুন যদি মেম্বাৰ চাই আছে তেতিয়াহ'লে মোৰ গোটেইকেইটা ভিডিঅ' চাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'কেইটা চাই ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে আছে তলত বেল আইকনটো একদম ফ্ৰী হয় একো কামক দিব নালাগে চ' বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ ভিডিঅ'খিনি আগলৈ এনেদৰে চাই যাব আৰু মৰম দি যাব